আজিৰ মিনি ব্লগটোত আপোনালোকে মোৰ দুটা দিনৰ ভিডিঅ' ক্লিপছ দেখা পাব। তাৰ ৰিজনটো এয়াই যে এক্সামৰ আগদিনা আছিলে আমাৰ বাৰ ফটোশ্বুট আৰু তাৰ পিছদিনা আছিলে মোৰ পৰীক্ষাৰ থাৰ্ড পেপাৰৰ। এতিয়া ফটোশ্বুট আছিলে আমাৰ বাৰ, মোৰতো ফটোশ্বুট নাই, সেইকাৰণে ধুনীয়াকে জোনাবাৰ ছোৱালীজনী আৰু মই বহি পেলাই মাংস খাই অকণমান কিতাপ পঢ়িলো আৰু সেইখিনি কৰি থকা অৱস্থাতে দেখিলো যে সিহঁতৰ মেকআপো কমপ্লিট হৈ গ'ল আৰু ফটোশ্বুটৰ কাৰণে যাবলৈ ওলালে আৰু তাৰ পৰা আহি ধুনীয়াকে আমি গোটেইকেইটা মিলি পেলাই ভাত খালো আৰু ভাতকেইটা খাই লৈ উঠিয়ে মই ধুনীয়াকে কিতাপ পঢ়িছো। সেইটো আপোনালোকক দেখুৱাবলৈ নহ'ল। নেক্সট মৰ্ণিং মই পৰীক্ষা দিবলৈ গৈছো, যোনটো মই পাগলে ভিডিঅ'টো লোৱা নাছিলো। তাৰপিছত আহি পেলাই আপোনালোকক দেখুৱাইছো যে পেপাৰখন বহুতে বেছি ধুনীয়া গ'ল। তাৰে মোৰ মুখৰ এক্সপ্ৰেছন আপোনালোকে দেখিব পাৰিছে আৰু নাজানো কিয় ভাত খাই থকা অৱস্থাতে বায়ে এনেকে মুখত ধৰিলে, ময়ো ধুনীয়াকে বাচ্চা হৈ গ'লো। সেইখিনি কৰি ধুনীয়াকে দুটা ক্লাছ আছিলে, সেই দুটা ক্লাছ সম্পূৰ্ণ কৰিলো। প্ৰথম ক্লাছটো আছিলে স্নিগ্ধাবাৰ আৰু দ্বিতীয় ক্লাছটো আছিলে এটা প্ৰাইভেট ক্লাছ। এতিয়া আপোনালোকে যোনগৰাকী বাচ্চাক দেখা পাই আছে সেইগৰাকী বহুতে বেছি ধুনীয়া ডান্সাৰ হয়। আপোনালোকক মই ধুনীয়াকে দেখুৱাই দিছো। লাষ্টত এটা ক্লিপ লগাইছো তাই ডান্স কৰা, আপোনালোকে চালে নিজে গম পাই যাব। বাৰু যি কি নহওক, শেষত এনেধৰণে দিনটো কষ্ট কৰি থকাৰ পিছত বাৰ্গাৰ এটা খাই লৈ অকণমান পঢ়ি লৈ আজিৰ দিনটো এনে কটালো। আজিলৈ আহিছো, বাই।